কৰি ল'লোঁ আৰু লগতে ইয়াত আলু এয়া কাটি থৈ লৈছোঁ আৰু লগতে এটা অমিতা ডিম এইটো নতুন ৰেচিপি হ'ব আৰু বাকী এইবিলাক চিকেন টিকেন এইবিলাক আপোনাৰ পাছলৈ বনোৱা হ'ব। এতিয়া এই চালাড এটা বনাইছোঁ এইটো ইয়াত কমলা, পিঁয়াজ, জলকীয়া আৰু আপোনাৰ ধনিয়া পাত দিয়া হৈছে। বাকী আৰু এইবিলাক শুকান মাছৰ চাটনি হ'ব। শুকান মাছ এয়া ধৰি পেলাই বাটিত হেৰি কৰি লৈছোঁ। পিঁয়াজটো ভাজি আছে, চাউল তাউল ধোৱা মেলা কৰি আছে। মানে অতিথি আহিছে, বাহঁত আহিছে আমাৰ আজি। তেল গৰম হৈ গ'ল, চিকেন বনাব আইটেম ৰেডি কৰিছোঁ। এতিয়া পিঁয়াজ দিছোঁ, দেখিছেনে উতলি আছে ৰাইজ। এয়া আদা ৰচুন অকণমান দিছোঁ আৰু অকণ দি দিওঁ, তেতিয়া টেষ্টি হ'ব। লগতে এয়া আপোনাৰ কেঁচা মছলা দিছোঁ মিক্সিত মাৰি, চব মিক্স আছে ইয়াত। এতিয়া অকণমান হালধি পাউডাৰ, তাৰপিছত এইটো কাশ্মীৰ চিলি দিয়া হৈছে। দুইটাক অকণমান লগ পক কৰি দিছোঁ। লৰাইটো চবেই পায়, কিন্তু লগ পকটো কৰাটো কোনো কৰিব নোৱাৰে। ঘৰলৈ এপাক আহিব, যদি খাবলৈ মন যায় কাৰোবাৰ কমেণ্ট কৰি আপুনি জনাব আমাক, বোলে আজি আমি গৈ আছোঁ চিকেন খাবলৈ। মই নিশ্চয় আপোনালোকক বনাই মেলি সুন্দৰকৈ এসাঁজ তৃপ্তিৰে ঘৰলৈ আহিলে খুৱাই পঠিয়াম। ৰাইজ কণী ঢাকনা খুলিছোঁ দেই। এইটো আলু দম হৈ গ'ল, লাহে লাহে হৈছে। কণী 11টা দিছোঁ দেই ৰাইজ, আমাৰ মানুহ 11টা আছোঁ তাৰমানে। দেখিছেনে জালুক আৰু কণী বস্তু দিয়া আছে। এইটো অমিতা, পকা অমিতা, তাৰে দুপিছমান আমাৰ ভিনদেউ খালে। কণী আৰু জালুক, এইটো কমলা চাটনি। এইখিনি চিনি পাইছে চাগে, ভাতেই হয়। ৰাইজ আৰু এইফালে এখেতক চিনি পাইছেনে? অঁ, আমাৰ মণি ফাৰ্মৰ হেৰি মালিক। এই আমাৰ বাই এনাত ব্যস্ত দেখিছে ন, দেখিছে? বনোৱা কাৰিকৰ মানে কোনো সোধা পোছাৰ নিয়ম নাই, চব নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু আপোনালোকে চাই মেলি যদি ভাল পায়, সমজুৱা হিচাপে এটা লাইক কৰি দিব।